ভূপেন দাই কৈছিল বহাগ মাথো এটি ঋতু নহয়, ই নহয় এটি মাহ, ই অসমীয়াৰ আয়ুস ৰেখা। মনত পৰেনে? আমিও এসময়ত ঠিক এনেকৈয়ে জনাই নজনাই বিহু ঘৰে ঘৰে গৈ আমি ঠিক এনেদৰেই উৎফুল্লিত মনেৰে বিহু গাইছিলোঁ, বিহু মাৰিছিলোঁ, কিন্তু বুজি পোৱা নাছিলোঁ যে আমি কেনেধৰণৰ বিহু মাৰিছোঁ, গাইছোঁ। তথাপিতো কিন্তু আমি বিহু আমাৰ সংস্কৃতি, বিহু আমাৰ আয়ুস ৰেখা, ই আমাৰ একমাত্ৰ অসমীয়া জীৱনৰ এক অসমীয়া জাতিটোৰ ই এক পৰিচয়, যি অসমীয়া জাতিটোক দাঙি ধৰে সমাজৰ আগত যে আমি অসমীয়া। বুকু ডাঠ কৰি এই বিহুটোত আমি চিনাকি দিব পাৰোঁ। কিয় জানো মন মোৰ ঘূৰি যাব মন যায় সেই আগৰ দিনবোৰলৈ। কিবা যান্ত্ৰিকতাৰ মাজত আজি সোমাই পৰা যেন লাগে নিজকে। তথাপিতো নিজকে নিজৰ বিহুটিক বচাই ৰাখিব লাগিবই আমি। চাওকচোন মইনাহঁতি কিমান ধুনীয়াকৈ, কিমান আনন্দ মনেৰে আশীৰ্বাদ দি দিছে আপোনাৰ প্ৰথম দিনটোতে আহি আপোনালোকৰ ঘৰত। ঠিকে এই আশীৰ্বাদে যেন আমাৰ জীৱনলৈ সুখ শান্তি অনাদি একাললৈকে বাজি থাকে, তাৰে আশাৰে আজি এই ভিডিঅ'টি আগবঢ়াই বহুত আনন্দিত অনুভৱ কৰিছোঁ এই মইনাহঁতক লগ পাই একেলগে। এই ফাঁকি পদ মাজুলীৰ এখন অন্যতম অনুসূচিত জাতিৰ বৃহত্তম গাঁও হিচাপে পৰিচিত চিলাকলা। ইয়াতে আহি মাজুলীৰে এখন গাঁৱৰ বনগাঁও নামেৰে খ্যাত গাঁওখনৰ কিছু যুৱচামে আহি বিহু নাম বিহু হুঁচৰি আৰম্ভ কৰিছে। প্ৰতি ঘৰে ঘৰে সোমাই তেওঁলোকে হুঁচৰি গাইছে। ঠিক মই এটি সৰু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ আপোনালোকে উপভোগ কৰক। সঁচাই ভূপেন দাক আমি সঁচাকৈ আজি বহুত মিছ কৰিছোঁ। সেই ভূপেন দাই যে কৈছিল বহাগ মাথো এটি ঋতু নহয়, ই নহয় এটি মাহ, ই অসমীয়াৰ আয়ুস ৰেখা। বাহ, কিমান ধুনীয়া, কিমান সঁচা কথা লাগে ন? মনত চাগে আপোনালোকৰো নিশ্চয় পৰিছে। চাওকচোন সকলো যুৱক যুৱতীয়ে কিমান আনন্দ মনেৰে আমাৰ এই বিহুটি গাইছে, নাচিছে, কি যে ভাল লাগিছে ন? ঠিক সেইদৰে গছ তৰু তৃণ সকলোৱে আজি পুৰণা সাজ সলাই এক নতুন সাজ পৰিধান কৰিছে। সেউজীয়া এক মনোমোহা দৃশ্য এই বহাগৰ।
প্ৰকৃতিৰ নতুন সাজ কুলিজনীয়ে তাতে পৰি কু কু বুলি মাতে কিমান যে ধুনীয়া লাগে শুনি ন গম পাই যায় সেই নেদেখাজনেও যে বিহু আহিল চাওকচোন ই বৰ আচৰিত কথা কেৱল বহাগতহে কুলিজনীয়ে মাতে কিয় অন্য মাহতোতো মাতিব পাৰিল হয় কিন্তু নামাতে বহাগতহে মাতে সেয়া এক প্ৰকৃতিৰ বেলেগ প্ৰতিফলিত নিয়ম হয়তো মানুহেও বুজি পাবলৈ ইয়াক কঠিন হৈ যায় কোনোবা ক্ষেত্ৰত কৰোণাৰ সেই দুৰ্যোগৰ কালত কুলিজনীয়ে যেতিয়া আহি গছজোপাত কু কু বুলি এবাৰ মাতে তেতিয়া অসমীয়াৰ হৃদয়খন ধান বন্ধা যে সেই উৰাল আৰু ঢেঁকীটো ঠিক তেনেকৈয়ে খুন্দে আঐ কুলিজনীয়ে ইমান ধুনীয়াকৈ মাতিছে গছৰ ডালত কিন্তু আমি মানুহবোৰে কি কৰিছোঁ যাব পৰা নাই সেই বান্ধোন সেই মহামাৰী কিন্তু এইবাৰ মুক্ত মনেৰে আমি বিহু ধুনীয়াকৈ উদযাপন কৰিবলৈ পাইছোঁ আনন্দ মনেৰে আমি গাইছোঁ নাচিছোঁ পিঠা খাইছোঁ আমাৰ যে জাতীয় গীতটো অসম আমাৰ ৰূপহী গুণৰো নাই শেষ আকৌ যে কৈছে চাবচোন বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে চাওকচোন আজি নাচনী ঢুলীয়া তালুৱা পেঁপুৱা চব সকলোবোৰ কিমান আনন্দ মনেৰে যে মহুৰা হৈ ঘূৰিছে আজি আমাৰ সেই আমাৰ এই নাচনীবিলাক কিমান ভাল লাগিছে আজি সকলোৰে মুখত হাঁহি কেৱল হাঁহি আৰু বহাগৰ সময়ত চাব গছ গছনি প্ৰকৃতিৰ সেই কি দুৰ্যোগ সময় এটা আহি যায় কোনোবা সময়ত বৰষুণ দিয়ে বিজুলী আহে বিভিন্ন ধৰণৰ বতৰ গাজনি ঠিক মই কি ভাবোঁ জানে সেয়া সেই প্ৰকৃতিয়েও বিচাৰে এবাৰ নাচিবলৈ প্ৰকৃতিয়েও গুজৰিবলৈ বিচাৰে ঠিক মই সেয়াই ভাবিছোঁ গছজোপাই কিমান হালি জালি ধুমুহাৰ দৰে আহে কিন্তু বেছি দেৰি নাথাকে অলপ সময় থাকে মই ভাবিছোঁ সেয়া গছজোপায়ো অলপ নাচে আনন্দ কৰে হালি জালি বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে চাওকচোন বিহুৰ শেষত যিটো নাচ দিয়ে নাচনীয়ে চাওকচোন সেই ঠিক সেই কথাষাৰিৰ দৰে মহুৰা হৈ ঘূৰিবলৈ ধৰে আৰু ঠিক সেই মহুৰা হৈ শেষত বিহু এই যি হুঁচৰি আৰম্ভ কৰে ঠিক সেই মহুৰাৰ ঘূৰণিৰে বিহু হুঁচৰি অন্তও পৰে আৰু শেষত এটিৰ সুন্দৰ আশীৰ্বাদেৰে গৃহস্থক উন্নতি হোৱাৰ পথেৰে যাবলৈ আশীৰ্বাদ দি সেই প্ৰত্যেক ঘৰতে বিহু সামৰণি মাৰে সেই বহাগৰ ঘৰে ঘৰে মৰা হুঁচৰিৰ পৰম্পৰাগত আশীৰ্বাদ উন্নতি হ'বলৈ দিয়ে গৃহস্থক আগবাঢ়ি যাবলৈ দিয়ে দেশত অপায় অমংগল শেষ